নমস্কাৰ, মই দৰ্থিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ। যিহেতু এইটো মোৰ প্ৰথমটো ভিডিঅ', গতিকে এটা চুইট ডিছ আৰম্ভ কৰোঁ, নহয় জানো? বনাবলৈ বৰ বিশেষ নাজানো মই, তথাপিও যিখিনি জানো ভাবিলোঁ আপোনালোককো দেখাওঁ। এই চুইট ডিছটো আপোনালোকে ঘৰত থকা 3টা সামগ্ৰীৰে বনাব পাৰে, গতিকে চাওঁচোন আহক ভিডিঅ'টো শেষলৈকে। প্ৰথমতে আমি এটা চচপেনত চেনিখিনি আৰু অকণমান পানী দি তাক কম জুইত কেৰামেল হ'বলৈ দিব লাগিব। কেৰামেল হোৱাৰ পিছত ইয়াক আমি এটা পাছত নমাই ঠাণ্ডা হ'বলৈ এৰি দিম আৰু ইয়াত মই ৰেড ফুড কালাৰ ইউজ কৰিছোঁ। গম পাইছে এইটো ভিডিঅ' মোৰ প্ৰথম হয়, আগতেতো ভিডিঅ' কৰাৰ অভ্যাস নাই, গতিকে ভুলটো বহুত হৈছে বাৰু, তথাপিও চাওকচোন। এতিয়া এটা বাচনত মই 2টা ডিম ভাঙি কাটা চামুচেৰে তাক ভালকৈ মিলাই লৈছোঁ। এতিয়া মই এচামুচ চেনি দিছোঁ আৰু ইয়াক ভালকৈ মিলাই ল'ম। ভালকৈ মিহলি হোৱাৰ পিছত ইয়াত আমি 1 কাপ গাখীৰ দিম আৰু ইয়াক ভালকৈ মিক্স কৰি ল'ম। আগতে কেৰামেলখিনি থকা বাচনটোতে আমি এতিয়া মিক্সাৰটো দি দিম। এতিয়া এই মিক্সাৰটো মই ৰাইচ কুকাৰত বেক কৰোঁ, গতিকে ৰাইচ কুকাৰত মই অলপমান পানী দিছোঁ আৰু ওপৰত এটা ষ্টেণ্ড দি তাৰ ওপৰত ধুনীয়াকৈ মিক্সাৰটো দি দিছোঁ আৰু 30 মিনিটছৰ কাৰণে মই ইয়াক বেক হ'বলৈ দিছোঁ। কমপ্লিট সিজাৰ পিছত ইয়াক মই 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখিছিলোঁ। এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে ন? দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই টেষ্টি। গতিকে আপোনালোকেও ঘৰতে ইমান ধুনীয়া এটা মিঠাই বনাই চাবচোন আৰু কেনেকুৱা পালে মোক ক'বলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই, নেক্সট আকৌ এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।